দুদিনীয়া কাৰ্যসূচীৰে মানতাইসকলৰ নৱবৰ্ষ উদযাপন আৰম্ভ বৰ্ণিল কৃষ্টি সংস্কৃতিৰে চৰ্চাৰ মুখৰিত বানলুং গাঁও ডিপু চহৰৰ এখন ভাতৰ হোটেলত ভাতৰ লগতে মদ হৰিণ মাংস বিক্ৰীৰ অভিযোগ ট্ৰেডিং লাইসেন্স খাৰিজ কৰাৰ দাবী আসুৰ নিৰ্বিকাৰ আৰক্ষী কাৰ্বি আংলং জিলা প্ৰশাসনৰ উদ্যোগত ডিপু সাৰ্কিট হাউছত অনুষ্ঠিত মানৱতা অধিকাৰ আয়োগৰ সজাগতা সভা নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো মই সঞ্চয় তাতেৰামপিয়ে এতিয়া আহিছো প্ৰথমটো খবৰলে দুদিনীয়া কাৰ্যসূচীৰে কাৰ্বি আংলঙত বহবাস কৰা মানতাইসকলৰ 18 নৱেম্বৰৰ পৰা আৰম্ভ হৈছে নৱবৰ্ষ উদযাপন অনুষ্ঠান বাৰ্মিজ কেলেণ্ডাৰ অনুসৰি 18 নৱেম্বৰৰ নিশাৰ পৰা 1380 চন আৰম্ভ হ'ব পইপি মাও উৎসৱ ৰূপে অভিহিত এই কাৰ্যসূচীত মানতাইসকলে নৱবৰ্ষক আদৰাৰ লগতে জাতিটোৰ বৰ্ণিল কৃষ্টি সংস্কৃতিৰ চৰ্চাৰ লগতে বিভিন্ন পৰম্পৰাগত খেল ধেমালি কাৰ্যসূচী ৰূপায়ণৰে বৰপথাৰ বাইলুং গাঁও মুখৰিত হয় বানলুং চাও সামসেং বানুৰ দ্বাৰা পতাকা উত্তোলনেৰে আজিৰ প্ৰথমটো কাৰ্যসূচী শুভাৰম্ভ কৰা হয় তাৰ পিছত পুৱা 8:30 বজাত অতিথি আৰু শিল্পীসকলক আদৰণি জনোৱা হয় 9:30 বজাত খাদ্য মেলা মুকলি কৰা হয় তাৰ পিছতে মহিলাসকলৰ নৃত্য প্ৰতিযোগিতা অনুষ্ঠান কামা হুম আৰু সৰু সৰু ল'ৰা ছোৱালীৰ নৃত্যানুষ্ঠান কাবাও এণ্ড চাও এণ্ড প্ৰতিযোগিতা আৰম্ভ হয় লগে লগে বৰপথাৰ বাইলু গাঁৱৰ চৌপাশৰ আকাশ বতা হাই কংলুং জামলং আদি তালেৰে মুখৰিত হৈ উঠে লগতে মানতাই ডেকা গাভৰুৰ পৰা বুঢ়া মেথা সকললৈকে পৰম্পৰাগত তথা বৰ্ণিল জাতীয় সাজপাৰ পৰিধানেৰে নৱবৰ্ষ উদযাপন অনুষ্ঠান পৰিণত হয় ৰঙীন আৰু আনন্দমুখৰ উল্লেখ্য অহাকালি কাৰ্যসূচীত অসম প্ৰশাসনিক বিষয়া ভোগচৰ শ্যাম মানতাই সাহিত্যিক পেঞ্চনাৰ আইছা লাজাম কাৰ্বি আংলং জিলা খাদ্য আৰু অসামৰিক বিভাগৰ উপসঞ্চালক প্ৰমোদ শ্যাম কিক বক্সিঙত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সোণৰ পদক প্ৰাপ্ত আইছন সিনিঙক বিশেষভাৱে জনাব সম্বৰ্ধনা কেমেৰা পাৰ্চন ষ্টেফান টেৰনৰ ৰিপৰ্ট কাট নিউজ এইবাৰ ডিপু চহৰৰ এখন ভাতৰ হোটেলৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে আসুৰ ডিপু টিঅপি নাকৰ আগত আৰু হনুমান মন্দিৰৰ কাষত এখন হোটেলত ভাতৰ উপৰিও মদ হৰিণ মাংস ইত্যাদি ব্যাপকভাৱে পোৱাৰ অভিযোগ ৰাষ্ট্ৰীয় বন্যপ্ৰাণী সুৰক্ষা আইনক বৃদ্ধাংগুষ্ট দেখুৱাই চৰম হটকাৰী কাৰ্য চলাই থকাৰ লগতে ভাতৰ হোটেল এখনত এনেদৰে মুক্তভাৱে অবৈধ মদৰ ব্যৱসায় চলাই আহিছে দীৰ্ঘদিন ধৰি কিন্তু সকলোবোৰ দেখি শুনিও চকু মুদা কুলিৰ ভাও দিছে অসম আৰক্ষী এই সন্দৰ্ভত হে অভিযুক্ত হোটেলখনৰ ট্ৰেডিং লাইসেন্স অচিৰে খাৰিজ কৰিব লাগে বুলি দাবী কৰিছে আসু ডিপু জিলা আঞ্চলিক কমিটিয়ে এয়া ডিপু চহৰৰ মাছমজিয়াতে থকা এখন হোটেল নাম ফলকবিহীন হোটেলখনৰ নাম জনতা হোটেল বুলি সকলোৱে জানে নাম জনতা হোটেল যদিও সাধাৰণ জনতাৰ বাবে চূড়ান্ত আহিতকাৰী হোটেলখনত আপুনি ভাত খাবলৈ গৈ মদে ভাতে কি লাগে পাব মাংসও পাব বিভিন্ন ধৰণৰ হয় CRPF আৰু অসম আৰক্ষীৰে গিজগিজাই থকা চহৰখনৰ মাছমজিয়াত অৱস্থিত হোটেলখন বাহিৰৰ পৰা সকলোৱে জানে এখন সাধাৰণ ভাতৰ হোটেল কিন্তু ইয়াত ভাতৰ লগতে পোৱা যায় বিভিন্ন কোম্পানীৰ মদ পোৱা যায় মাছ মাংস বোলোতে আন মাংসৰ লগতে হৰিণ মাংসও পোৱা যায় কিন্তু অবৈধভাৱে এনেদৰে আবকাৰী বিভাগৰ বিনা অনুমতিত মদ বিক্ৰী কৰাৰ লগতে ৰাষ্ট্ৰীয় বন্য সুৰক্ষা আইনক বৃদ্ধাংগুষ্ট দেখুৱাই হৰিণ মাংস বিক্ৰীৰে ব্যৱসায় চলাই অহা কাৰ্য आरक्षी और आबकारी विभाग केनेকৈ नजनाके থাকি গল अंदर में और माल है क्या नहीं चेकिंग करने के बाद नहीं हम लोग ये सब नाखून से हम लोग क्या करेगा मार के हम लोग लेकर के क्या करेंगे नाखून बकू उठा के বছৰ পৰা এনেকা ধান্দা চলি আছে হেতুটো আপুনি আগত আছিল লাল মনে খাইছে তাৰ পিছতে মানে উঠাই দিছে লাল গৰু মাংস ভাই মই ফসা কথা কওঁ মই কেতিয়াও পুৰা
মানে ওপৰত মই মিছা কথা কেতিয়া নকওঁ মালিক গৈছে গৈ বজাৰত চব্জি আনিবলৈ টুকলু বিহাৰী এটা আছে নহয় মাতা চুলি নাই সি ধাৰু লৈ আহি পেলাই বহি গ'ল পিছফালে তাৰপিছত আৰু নৱেম্বৰ 4 তাৰিখত যে ৱাৰ্নিং দি কৈছে বেগৰ ভিতৰত যে মতলা পাইছিল এইবিলাক কি তেতিয়াহ'লে কৈছে বাইদেউ মানে যেদিন আহিছিল বাইদেউ কৈছে বেগৰ ভিতৰতে বিছনাৰ পৰা উঠি পাই গৈছে যে এইটো পাই গৈছে এতিয়া যিবিলাকে খাই সেইবিলাকে মানে ঘুমাই পেলাই ওলাই মানে ভাল আপোনালোকে পাৰমিশ্যন দিছে চাগে ন আগত আমি মানা কৰিছো আমাৰ লগত পাকি ঐ তহঁতে মালিক জানো lasi asu asonga tu pencanata hotel aphan trading license in thanang jipusi kehang patu মন কৰক দীৰ্ঘ দিনৰ পৰা ভাতৰ লগতে গ্ৰাহকক মদ যোগান দিয়া হোটেলখনত খালী মদৰ বটল কেনেকৈ দম দম হৈ পৰিছে হৰিণ মাংস বিক্ৰীৰ ব্যৱসায় চলোৱা কথাটো সকলোৱে প্ৰমাণ হিচাপে দেখিছে মদৰ বটল বিলাকৰ লগতে পৰি ৰোৱা হৰিণৰ ছাল অৱশ্যে আছুৱে কেইবাখন সন্দেহযুক্ত হোটেলত তদন্ত কৰি আহিছিল আৰু প্ৰমাণসহ এইখন হোটেলত আৱিষ্কাৰ কৰিলে যে হোটেলখনত দীৰ্ঘদিনৰে পৰা অবৈধভাৱে চলাই অহা এই ঘটনা যি কি নহওক এনে প্ৰেক্ষাপটত অচিৰে কাৰ্বি পৰিষদ চৰকাৰে হোটেলখনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ট্ৰেডিং লাইসেন্স খাৰিজ কৰাৰ দাবী তুলিছে আছু ডিফু জিলা কমিটিয়ে কাৰ্বি আংলং জিলা প্ৰশাসনৰ উদ্যোগত ডিফু সাৰ্কিট হাউছত 18 নৱেম্বৰত অনুষ্ঠিত হয় মানৱতা অধিকাৰ আয়োগৰ সজাগতা সভা সাৰ্কিট হাউছৰ আলোচনা কক্ষত জিলা উপায়ুক্ত আদিল খানৰ পৌৰহিত্যত অনুষ্ঠিত সভাত অসম মানৱতা আয়োগৰ সদস্য এন.কে. বৰা উপস্থিত থাকি ব্যক্তি কেনেদৰে সমাজত এগৰাকী সন্মানেৰে জীয়াই থকাৰ অধিকাৰ সাব্যস্ত কৰিব পাৰে তাৰে ওপৰত বিস্তৃতভাৱে ভাষণ প্ৰদান কৰে ইয়াৰ উপৰিও মানৱতা অধিকাৰ আয়োগৰ দায়িত্ব পদত থকা ডিফু চৰকাৰী মহাবিদ্যালয়ৰ প্ৰবক্তা মৌচুমী চৌধুৰী মানৱতা অধিকাৰ আয়োগৰ কৰ্মী পংকজ তেৰণেও আজি বিশ্বত মানৱীয়তাৰ চৰম বিপৰ্যয়ৰ সময়ত অধিকাৰৰে আৰু সন্মানৰে জীয়াই থকাৰ ক্ষেত্ৰত প্ৰত্যেকে সজাগ থকাৰ প্ৰয়োজনীয়তাৰ লগতে মানৱীয়তা অধিকাৰ আয়োগৰ ভূমিকাৰ ওপৰত মূল্যৱান ভাষণ আগবঢ়ায় উল্লেখ্য ডিফু ন্যায়িক আদালতৰ ন্যায়পালিকা এ.ইউ. আহমেদ আৰু কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ মুখ্য সচিব এম হাজৰিকায়ো এই সজাগতা সভাত উপস্থিত থাকে হয় পৰিৱৰ্তনৰ বিৰাট প্ৰতিশ্ৰুতিৰে পৰিষদৰ শাসনৰ বাগজুৰি হাতত তুলি লোৱা বিজেপি শাসকীয় দলৰ পৰিৱৰ্তনৰ শ্লোগানত আৰু ভৰসা হেৰাই গৈছে একাংশ চহৰবাসী মুখ্যমন্ত্ৰী বিশেষ পেকেজ 50 কোটিৰে কাৰ্বি আংলং সাহিত্য পৰিষদ চৰকাৰে গ্ৰহণ কৰা উন্নয়নমূলক আঁচনিৰ আওতিত নপৰিল এই অঞ্চলৰ পথ নিৰ্মাণৰ যদিও হতাগ্ৰস্ত নহয় ৰাইজে নিজেই উলাল হাতে হাতে কোৰ খুদালৈ মাটি খান্দি পথ মেৰামতিৰ কাৰ্যত ৰাইজে নিজে নিজে জেচিবি নমাইছে নিজে কৰিছে কাম ডিফু বজাৰৰ গাতে লগা মাটিপুং এলেকা এয়া চহৰৰ কাষত যদিও চহৰৰ বতাহ যেন স্পৰ্শ কৰিব পৰা নাই এই এলেকাত কেঁচা পথ বাৰিষা দিনত এজাক মুখলধাৰ বৰষুণ অথবা কেইবাজাক নেৰা নেপেৰা বৰষুণত এই পথটিৰে যাতায়াতৰ বাবে কিমান অসুবিধা হয় হেয়া নিশ্চয় সকলোৱে অনুমান কৰিব পাৰিছে হেহে চৰকাৰলৈ অপেক্ষা নকৰি মাটিপুং এলেকাৰ ৰংচপি গাঁও ৰাইজে সৰ্বশিক্ষা কাৰ্যালয়ৰ কাষেৰে যোৱা এই পথ 18 নৱেম্বৰৰ দিনা পথ মেৰামতিৰ কামত নিজে নামি পৰিল এয়া চাওক জেচিবি আৰু মানুহ একেলগে কামত লাগিছে ৰাইজে নখ জুকাৰিলে নয় বয় তাকে কামে কাজে নিদৰ্শন দাঙি ধৰিছে অঞ্চলটোৰ ৰাইজে মঙ্গল সিং ক্ৰ ৰিপৰ্ট কাট নিউজ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে লৈছো সমু বাণিজ্যিক বিৰতি
মই তহঁতৰ ঘৰত বিনা পইচাত খাই আছো যে গতিকে আজিৰ পৰা তহঁতে মোৰ কাৰণে চিন্তা কৰিব নালাগে নিজৰ খৰচৰ পইচা নিজে উপাৰ্জন কৰিম হাঁহি কান্দোনে ভৰা আমাৰে ঘৰখনি বথা বাই বাই আগুৱাই যাব জীৱন জুৰি হাঁহি কান্দোনে ভৰা আমাৰে ঘৰখনি বথা বাই বাই আগুৱাই যাব জীৱন জুৰি বুকুত আছে অলেখ সপোন দেখো মই নিজান কিদৰে পুৰাও মোৰ এধানি সপোন আৰু কোনেও মোক বুজিবলৈ এতিয়ালৈ চেষ্টাই কৰা নাই জীবন নৌকা জীবন নৌকা জীবন নৌকা জীবন নৌকা Turkimi outlet opposite LDRB Difu Karbi Anglong, Assam. 10% off in every kitchen and dining items like Hawkins, Flags, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Assamese Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব Revealing Beauty Parlor offers you the latest discounts for this festive season. Starting from 1st of August to the 1st of December 2017. You will get permanent L'Oreal hair straightening and hair smoothing at Rs 2,500 to Rs 3,500 for any length. 10% of discount on every facial and L'Oreal hair spa. One beautiful package of L'Oreal hair spa, manicure and Sahanage normal facial only Rs 1,190. Girls, hurry up! The offer is limited. Rupsana Boro Revealing Beauty Parlor, RH Complex near ITBI Bank. For more details, contact Rupsana Boro 9132858038 or 9957170867. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে আগবাঢ়িছো পৰৱৰ্তী অংশলে ডিফু মাঞ্জাৰ পৰা 4 কিলোমিটাৰ নিলগত অৱস্থিত পাকলাংছত 18 নৱেম্বৰত কাৰ্বি ছাত্ৰ সন্থাৰ ডিফু কমিটিৰ উদ্যোগত অনুষ্ঠিত হয় এদিনীয়া বিনামূলীয়া চিকিৎসা শিবিৰ খোৱা পানী অভাৱ যাতায়াতৰ বাবে ভাল এখন পথকে ধৰি নানান সমস্যাৰে জৰ্জৰিত আৰু ডিফুৰ চহৰৰ নাতিদুৰৰ পাকলাংছ এলেকাত অনুষ্ঠিত বিনামূলীয়া চিকিৎসা শিবিৰত ডাক্তৰ এম হুছেইন এন আই ভক্ত বেনাৰ্জী
SI কৃপেশ্বৰ ইংটি ANM যথাক্ৰমে ৰিমজিম তেৰনপি কাজে মিলিক পিএ বিনামূলীয়া চিকিৎসা শিবিৰত যোগদান কৰি পাকলাংছ গয়াক চিকিৎসা সেৱা আগবঢ়ায় উল্লেখ্য যাতায়াতৰ বাবে একেবাৰে সুচল পথ নথকা পাকলাংছ ৰাইজে জৰুৰীকালীন অৱস্থাত ৰোগীক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ নিবলগীয়া হ'লে সীমাহীন সমস্যাৰ সৃষ্টি হয় বৃহত্তৰ পাকলাংছ এলেকাৰ বাবে হেয়ে এখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ অতি জৰুৰী আছিল বুলি সচেতন ৰাইজে সুদীৰ্ঘ দিনৰ পৰা দাবী কৰি আহিছে যদিও কেৱল নিৰ্বাচনৰ সময়তহে উপস্থিত হয় নিৰ্বাচনী সভাত আবেগেৰে সীমাহীন প্ৰতিশ্ৰুতি দি অহা নেতাসকল বিজয়ী হৈ শাসনৰ গাদী দখল কৰাৰ পিছত সকলোবোৰ পাহৰি যায় বুলি সাংবাদিকৰ আগত অভিযোগ কৰে স্থানীয় ৰাইজে Thằng nát ta về ta mê kia sẽ hiện bằng sinh lý chủ nghĩa ripon là pen alang tum organization na teng pen alang tum hancuru là pen ni tum akimi là so area long ke thedung là pen rong kri ni arat ke sung thepik là pen tawar sung pik ke do kadam sung pik là ti a hok bet ni li chủ nghĩa bang ke adona phaita don rong kri ni arat pen haru kri ni an adona phaidu setame sorkar tum nakalang pangkrewi pusi nilihim pen pudam la pen piniar ni nili theklong bangke non alang tum KSA organization na hin pen alang tum pini cepaduk cepalak pen si la sohawar long kibi ke thia klimang pharaphan dowa daruna pi pen alang tum phanili KSA ডিফু কমিটিয়ে এনেদৰে পিছপৰা পাকলাংছ এলেকালৈ আগবাঢ়ি আহি চিকিৎসা সেৱাৰ শিবিৰ পতাত অতিশয় আনন্দিত হয় স্থানীয় ৰাইজ চিকিৎসা শিবিৰৰ উপলক্ষে অনুষ্ঠিত সভাত KSAৰ সভাপতি সিমিয়ন ৰংফাৰ উপদেষ্টা লাইছন ইংলেং সাধাৰণ সম্পাদক থমছং ৰংপিকে ধৰি ছাত্ৰ সন্থাৰ কেইবাগৰাকী সদস্য কৰ্মীসকল উপস্থিত থাকে লুম্বাজং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত লাংএটছ বজাৰ কমিটিৰ উদ্যোগত 16 নৱেম্বৰৰ দিনা অনুষ্ঠিত হয় লাংএটছ সাপ্তাহিক বজাৰ সাপ্তাহিক বজাৰখনৰ প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে আয়োজিত সভাত বজাৰ কমিটিৰ সভাপতি জেন সিং তেৰণে পৌৰহিত্য কৰে সাপ্তাহিক বজাৰখনৰ প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে আয়োজিত সভাত বজাৰ কমিটিৰ সভাপতি জেন সিং তেৰণে পৌৰহিত্য কৰে বজাৰ কমিটিৰ সম্পাদক ৰাজেন টিমুঙে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে যোৱা এবছৰে লাংএটছ সাপ্তাহিক বজাৰৰ দ্বাৰা স্থানীয় দুখীয়া ৰাইজ হোৱা উপকৃতৰ আৰ্থ সামাজিক দিশত গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ বিষয়ে সভাত আলোচনা কৰাৰ উপৰিও অনাগত দিনবোৰতো সাপ্তাহিক লাংএটছ বজাৰ ভালদৰে পৰিচালিত কৰি অঞ্চলটোৰ ৰাইজৰ বাবে ইয়াতকৈ অধিক সুবিধাজনক ব্যৱস্থা দিয়াৰ ওপৰত সভাত যোগদান কৰা অতিথিসকলে ভাষণ প্ৰদান কৰে উল্লেখ্য বজাৰখনৰ প্ৰথম বৰ্ষপতি অনুষ্ঠানত VDCৰ সদস্য ৰুস্তম কামছা প্ৰাক্তন UPDSৰ সদস্য জন হানছে লংকি তেৰাং বিদ্যা হানছে উপৰিও স্থানীয় গাঁওবুঢ়াৰ প্ৰমুখ্যে আত্মসহায়ক গোটৰ সদস্যসকলেও সভাত যোগদান কৰে অসম মেঘালয় সীমান্তৰ সেউজীয়া পাহাৰৰ পাতদেশ উমৰু পশ্চিম কাৰ্বি আংলঙৰ প্ৰধানকৈ নেপালী বসতি অঞ্চল এই উমৰুলৈ প্ৰতি বছৰে শীতৰ আগমনৰ লগে লগে আগমন হয় পৰিভ্ৰমী চৰাই আমুৰ পেলিকান সাইবেৰিয়াৰ পৰা আহি উত্তৰ পূৰ্বাঞ্চল নাগালেণ্ডত প্ৰথমে প্ৰৱেশ কৰে তাৰ পিছত ডিমা হাছাওৰ জাতিংগালৈ যায় চৰাইজাক জাতিংগাৰ পৰা আহি উপস্থিত হয় পশ্চিম কাৰ্বি আংলঙৰ এই সেউজীয়া প্ৰকৃতিৰ ৰম্য কাননত চাও আহক বৈঠালাংছৰ পৰা জাসন ইংহিৰ এই সুন্দৰ প্ৰতিবেদন উমৰুলৈ হিলদল ভাঙি উৰি অহা জাক জাক আমুৰ পেলিকান চাওক ভ্ৰমণ পিয়াসী চৰাইজাকে কেনেদৰে নীলা আকাশৰ মাজেৰে জাক পাতি উৰি আহিছে উমৰুলৈ চৰাইজাক পুৱাৰ পৰা দিনৰ দিনটো বিভিন্ন স্থানত উৰি ফুৰে আৰু ৰাতি হলে গাঁও কেইখনত থকা ওখ গছজোপা সমূহলৈ ঘূৰি আহে নিখাটো গছ কেইজোপাত কটায় আৰু পুনৰ পোৱা হলেই খাদ্যৰ অনুসন্ধানত বিভিন্ন স্থানলৈ উৰি গুচি যায় অতিথি চৰাইজাক কেইদিনমান এনেদৰে উমৰুৱাখীৰ আতিথ্যত থাকি পুনৰ হয়তো উৰি গুচি যাব অন্য ঠাইলৈ
ইয়াৰ লগে লগে অসমীয়া প্ৰাইম টাইমৰ পৰা মই সঞ্চয় তাই বিদায় লৈছো ধন্যবাদ